মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক বিকিৰণ ক্লাছেছলৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ মাজলৈ নতুন গণিতৰ পঞ্চম শ্ৰেণীৰ দ্বিতীয় চেপ্টাৰ কোণ। তোমালোকে আগতে হয়তো কোণৰ ধাৰণা পোৱা নাই। এতিয়া আমি কোণ কি হয় তাক বুজিবলৈ চেষ্টা কৰোঁ। তোমালোকৰ পাঠ্যপুথিত এটা ধুনীয়া কাহিনী দিয়া আছে। এতিয়া কাহিনীটোৰ বিষয়ে আমি চাই লওঁ। যোৱা বছৰ গৰম বন্ধত ৰুমিহঁতে মাক দেউতাকৰ লগত শ্বিলং চাবলৈ গৈছিলে। শ্বিলং চহৰত প্ৰৱেশ কৰি প্ৰথমতে তেওঁলোকে গল্ফ পথাৰলৈ গ'ল। তাতে সৰল গছবোৰ ওচৰৰ পৰা দেখি ৰুমিয়ে ক'লে, সেইদিনা ছাৰে শ্ৰেণীত কৈছিল, বহুত গছৰ ডাল পাত আদিয়ে গা গছৰ লগত লগ লাগি বিভিন্ন ধৰণৰ আকৃতিৰ সৃষ্টি কৰে। কৰিছেনে বাৰু? ইয়াতে এই যোনবিলাক ডাল আছে, এই ডালবিলাকে গা গছৰ লগত লগ লাগি কিছুমান আকৃতিৰ সৃষ্টি কৰিছে। আৰু সৰল গছৰ ডালবোৰে গা গছৰ লগত কৰা কোণবোৰ দেখি তাই ভাবিলে সঁচাকৈ বহি থকা কোণৰ দৰে লাগিছে। এতিয়া তোমালোকৰ কাহিনীটোত কোৱাৰ দৰে গছজোপাৰ ডাল পাতবিলাকে গা গছডালৰ সৈতে মিলি কিছুমান কোণৰ সৃষ্টি কৰিছে। তেতিয়া ৰুমিৰ ভায়েক ৰোহনে ক'লে, কোনবিলাক তুমি কোণ বুলি কৈছা? ৰুমিয়ে আঙুলিৰে গছ এজোপা দেখুৱাই তাত ভালদৰে গা গছৰ লগত সৃষ্টি কৰা কোণবোৰ দেখুৱাই দিলে। তোমালোকে ধৰিব পাৰিছানে কোনবিলাক কোণৰ কথা কৈছে? এইটো এটা কোণ। ইয়াতে এই ডালটোৱে এই গা গছজোপাৰ লগত লগ লাগি এটা কোণৰ সৃষ্টি কৰিছে। ঠিক তেনেদৰে যদি আমি চাওঁ, এইটো এটা কোণ। ইয়াতো এই ডালডালে এই গা গছৰ সৈতে লগ লাগি এটা কোণৰ সৃষ্টি কৰিছে। তেনেদৰে যদি তুমি চোৱা, ইয়াতে বহুত ধৰণৰ কোণ পাবা। আনকি তুমি গা গছডালে এই মাটিৰ লগতো এটা কোণৰ সৃষ্টি কৰিছে। আৰু তোমালোকে যদি ভালকৈ চোৱা, এইফালেও ঠিক তেনেদৰে এটা কোণ হ'ব। আনকি ৰুমিয়ে হাতৰ আঙুলিৰে গছজোপাৰ ফালে দেখুৱাই আছে, তাতো এটা কোণৰ সৃষ্টি হৈছে। হয়নে? এতিয়া আমি এই ভিডিঅ'টোত কোণ কি হয় সেইটোৰ বিষয়ে জানিম। কোণ জনাৰ আগতে আমি আন কিছুমান বস্তু জানিব লাগিব। তাৰে ভিতৰত প্ৰথমতে আমি জানিব লাগিব দ্বিমাত্ৰিক বস্তু কি হয় আৰু ত্ৰিমাত্ৰিক বস্তু কি হয়। এতিয়া দ্বিমাত্ৰিক বুলি ক'লে তাত কেৱল দিশ আৰু প্ৰস্থ থাকিব। যেনে তুমি এখিলা কাগজৰ কথা যদি কোৱা, কাগজখিলাৰ দিশ থাকিব আৰু প্ৰস্থ থাকিব। এইখিলাই যেনিবা কাগজখিলা এফালে দিশ থাকিব, এফালে প্ৰস্থ থাকিব। কিন্তু ত্ৰিমাত্ৰিক বস্তু কোনবিলাকক কোৱা হ'ব? যেনেকৈ এই বাকচটোত দীঘো আছে, প্ৰস্থও আছে আৰু তাৰ লগত উচ্চতাও আছে। কিন্তু তুমি যদি কাগজখিলা চোৱা, কাগজখিলাৰ ক্ষেত্ৰত কেৱল দিশ আৰু প্ৰস্থহে থাকিব। এইটো তুমি দিশ বুলিয়ে ক'বা আৰু এইফালৰ এইটো তুমি প্ৰস্থ বুলিয়ে ক'বা। কিন্তু ইয়াৰ উচ্চতা নাই। কিন্তু এই বাকচটোৰ ক্ষেত্ৰত কি হৈছে, ইয়াতে দিশ আছে এফালে আৰু এইফালে প্ৰস্থ আৰু উচ্চতা। তুমি ইয়াত তিনি ধৰণৰ মাত্ৰা পাবা। সেইটো কাৰণে এই বস্তুটোক ত্ৰিমাত্ৰিক বস্তু বুলি কোৱা হয়। আৰু এই কাগজখিলাক দ্বিমাত্ৰিক বস্তু বুলি কোৱা হয়। এইটো ইংৰাজীত 2 ডাইমেনশ্যন বুলি কয় আৰু এইটো 3 ডাইমেনশ্যন বুলি কয়। হয়তো তোমালোকে এই শব্দ দুটা শুনিছা, 2D 3D। আৰু এতিয়া আমি ত্ৰিমাত্ৰিক বস্তুৰ বিষয়ে আলোচনা কৰোঁ। ত্ৰিমাত্ৰিক বস্তুত তল থাকে, কাষ থাকে আৰু চুক থাকে। ত্ৰিমাত্ৰিক বস্তুত তল থাকে, কাষ থাকে আৰু চুক থাকে। এতিয়া তল কি হয়? এতিয়া এইখন এখন তল, এইখন এখন তল আৰু এইখন এখন তল। তেনেকৈ যদি চোৱা, তোমালোকে ইয়াৰ পিছফালেও পাবা এখন তল। এই বাকচটো ওলোটাই দিয়া, তেতিয়া ইয়াৰ পিছফালেও তিনিখন তল আছে, হয় নহয়? এতিয়া এইখন এখন তল, এইখন এখন তল, এইখন এখন তল, তিনিখন। আকৌ যদি ইয়াত চাওঁ, 4খন, 5খন, 6খন। মানে এই ত্ৰিমাত্ৰিক বস্তুত 6খন তল আছে। এতিয়া তল কি আমি বুজি পালোঁ। এতিয়া কাষ কি হয় চাওঁ। এতিয়া ছবিত ধুনীয়াকৈ দেখুওৱা আছে, যেতিয়া দুখন তল লগ লাগে তেতিয়া এটা কাষৰ সৃষ্টি হয়। এতিয়া এইখন এখন তল আৰু এইখন এখন তল, এই দুইখন তল লগ লাগি এইটো কাষৰ সৃষ্টি কৰিছে। ঠিক তেনেকৈ এইটো এটা কাষ। এইখন এখন তল, এইখন এখন তল আৰু এই দুইখন তল য'ত লগ লগা হয় সেইটোক আমি কাষ বুলি কওঁ। এইটো এটা কাষ, এয়া কাষ আৰু এইটো এটা কাষ। তেনেকৈ এই ধাৰ থকা যোনটো জেগা, এই বাকচটোৰ যোনটো ধাৰটো, এইটো আমি কাষ বুলি কওঁ। কিন্তু তোমালোকে কি বুলি ক'বা? কাষ বুলি ক'বা। এতিয়া আমি চাম চুক কি হয়। 2 বা তাতোধিক, 2 বা দুটাতকৈ বেছি যেতিয়া কাষ
এঠাই লগ হয় সেইটো এটা চুক হয় এতিয়া এইডাল ডাল কাষ আৰু এইডাল ডাল কাষ এই তিনিডাল কাষ লগ লাগি এইখিনিত এটা চুকৰ সৃষ্টি কৰিছে ঠিক তেনেকৈ এইটো এটা চুক আৰু চুক কোনকেইটা এইটো এটা চুক ইয়াতো এইডাল ডাল কাষ আৰু লগ লাগি এইখিনি এটা চুকৰ সৃষ্টি কৰিছে এইটো এটা চুক আকৌ যদি চাওঁ এইটো এটা চুক আকৌ এইটো এটা চুক এতিয়া তোমালোকে গম পাইছা চুক কাষ আৰু তল কি হয় এতিয়া তলত তিনিটা চিত্ৰ দিয়া আছে আৰু আমি সেইকেইটা চাই পেলাই ক'ব লাগে যে তাত কাষ কিমান আছে চুক কিমান আছে এতিয়া আমি এই চিলিণ্ডাৰ আকৃতিৰ এই ছবিটো যদি চাওঁ ইয়াতে কাষ কিমান আছে এতিয়া ইয়াতে এইখন এখন তল আছে আৰু এইখন এখন তল আছে আৰু এই দুইখন তল লগ লাগি ইয়াতে এই এডাল কাষৰ সৃষ্টি কৰিছে এতিয়া ইয়াত হৈ গ'ল এডাল কাষ আৰু ঠিক তেনেকৈ তলত এডাল কাষ তেতিয়াহ'লে কাষ কিমান হ'ল কাষ হৈ গ'ল দুডাল এতিয়া যদি এনেকৈ তলখন বেকা হয় তেতিয়া সেইখনক আমি বক্ৰতল বুলি কওঁ আৰু যদি তলখন সমান হয় তেতিয়া সেইখনক আমি সমতল বুলি কওঁ এতিয়া এই দুইখন তল লগ লাগি এইখিনিত এডাল কাষৰ সৃষ্টি কৰিছে এইটো এডালেই হ'ব আৰু এই তলতো ঠিক তেনেদৰে এডাল কাষৰ সৃষ্টি হৈছে ইয়াতে হৈ গ'ল দুডাল কাষ আৰু চুক কিমান হ'ব চুকৰ বিষয়ে আমি কি পাইছিলোঁ যে দুই বা তাতকৈ বেছি কাষ যেতিয়া লগ হয় তেতিয়া চুকৰ সৃষ্টি হয় এতিয়া ইয়াত এই ওপৰত এডাল কাষ আছে আৰু তলত এডাল কাষ আছে এই কাষ দুডাল লগ লাগি কাষ দুডাল ক'তো লগ লগা নাই সেইটো কাৰণে ইয়াত কোনো ধৰণৰ চুক নাই তেতিয়াহ'লে আমি চুক কি বুলি লিখিম শূন্য এতিয়া আমি দ্বিতীয় ছবিটোলৈ আহোঁ দ্বিতীয় ছবিটোত ঠিক সেই বাকচটোৰ নিচিনাকৈ দিয়া আছে ইয়াতে কাষ কিমান আছে এতিয়া কাষ হ'বলৈ হ'লে দুখন তল লগ লাগিব তেতিয়া আমি কাষ পাম এতিয়া এইখন এখন তল আৰু এইখন এখন তল এই দুইখন লগ লাগি এইডাল এডাল কাষ ঠিক তেনেদৰে এইডাল এডাল কাষ দুডাল এইডাল এডাল তিনিডাল এইডাল এডাল চাৰিডাল এইডাল এডাল পাঁচডাল এইডাল এডাল ছডাল ঠিক তেনেদৰে ইয়াৰ পিছফালৰ তলখনে এই ওপৰৰ তলখনে লগ লাগি এইখিনি এডাল কাষৰ সৃষ্টি কৰিছে আকৌ তেনেদৰে যদি চাওঁ এইখিনিতো এডাল কাষৰ সৃষ্টি হৈছে এই ওপৰৰ তলখন আৰু এইফালে থকা তলখন তোমালোকে হয়তো বুজিব পাৰিছা ঠিক তেনেদৰে এইডালো এডাল কাষ এতিয়া মুঠতে কিমান কাষ হ'ল আমি এতিয়া হিচাপ কৰিম 1 2 3 4 5 এই ওপৰত যেনেকৈ থাকিব তলতো তেনেকৈ থাকিব 6 এইফালে 7 আৰু তলতো থাকিব 8 ঠিক তেনেদৰে আমি যদি এতিয়া এইফালে চাওঁ 9 10 ইয়াতে পাওঁ আমি 11 তেনেকৈ এইফালেও এটা থাকিব সেইটো হৈ যাব 12 আৰু ইয়াতে কাষ আছেনে নাই গতিকে আমি কিমান কাষ পালোঁ 12ডাল কাষ কিমান পালোঁ আমি 12 এতিয়া চুক কিমান হ'ব এতিয়া চুক কি আছিলে এতিয়া চুক কিমান হ'ব চুক কি আছিলে যেতিয়া দুই বা ততোধিক কাষ এটা জেগাত লগ হয় তেতিয়া তাক আমি চুক বুলি কওঁ এতিয়া এইডাল কাষে আহি লগ হৈছে আৰু এইডাল কাষে এইটো এটা চুক তেনেকৈ যদি চাওঁ আমি এইটো এটা চুক ঠিক তেনেদৰে এইখিনিত এটা চুক আছে ইয়াৰ তলত এটা চুক আছে আকৌ এইখিনিত যেনেকৈ এটা চুক আছে ইয়াৰ তলত এটা চুক আছে ইয়াৰ তলত চুক আছে মানে তোমালোকে হয়তো বুজি পাইছা যেনেকৈ এইটো আমি ওপৰৰ চুকটো দেখি আছোঁ এইফালে ইয়াতে আমি তলৰ চুকটো দেখি আছোঁ ঠিক তেনেদৰে এইটো চুকৰ তলতো এটা চুক আছে সেইটো মই ছাইডতে এনেকৈ আঁকি দিছোঁ তেতিয়াহ'লে চুক কিমান পাবা
এতিয়া চুক যদি আমি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 তেতিয়াহ'লে চুক কিমান হ'ব 8টা চুক এতিয়া আমি ফুটবলটো চাম ফুটবলত কাষ কিমান আছে কাষ হ'বলৈ হ'লে কি হ'ব লাগিব দুখন তল একেলগ হ'ব লাগিব তেতিয়াহে আমি কাষ পাম এতিয়া এই ফুটবলটোৰ ক্ষেত্ৰত আমাৰ তল এখনেই ইয়াতে আমি দুখন তল নাই গতিকে ইয়াতে কোনো ধৰণৰ কাষ নাথাকে এইখন এখনেই তল আৰু যেহেতু এইখন বেকা সমান নহয় সেইটো কাৰণে এইখনক আমি বক্ৰতল বুলি কওঁ তেতিয়াহ'লে ইয়াতে কোনো ধৰণৰ কাষ নাথাকে কাষৰ সংখ্যা ইয়াতে হৈ যাব 0 আৰু যদি কাষ নাথাকে তেতিয়াহ'লে চুকো নাথাকে কাৰণ চুক হ'বলৈ হ'লে কি হ'ব লাগিব যে দুটা বা তাতকৈ বেছি কাষ লগ হ'ব লাগিব তেতিয়াহে আমি চুক পাম গতিকে ইয়াত কোনো ধৰণৰ চুকো নাই গতিকে চুকৰ সংখ্যা 0 তোমালোকে নিশ্চয় এতিয়া কাষ চুক তল কি হয় সেইটো বুজি পাইছা ঠিক আছে এতিয়া আমি ইয়াৰ পাছত কি আছে চাওঁ এতিয়া বাহু কি হয় এতিয়া এইটো এটা ত্ৰিভুজ আকৃতি দিয়া আছে তিনিডাল বাহু লগ লাগি এই আকৃতিৰ সৃষ্টি হৈছে এতিয়া ইয়াত এডাল বাহু আৰু এডাল বাহু এই বাকচটোৰ ক্ষেত্ৰতো এই যোনবিলাক আমি কাষ পাইছিলোঁ এইডাল কাষ এই কাষবিলাককে আমি বাহু বুলি ক'ব পাৰোঁ বা ৰেখাখণ্ড বুলি ক'ব পাৰোঁ আৰু এই কাষবিলাক লগ লাগি য'ত চুক সৃষ্টি হৈছিলে সেই চুকটোক আমি শীৰ্ষবিন্দু বুলি ক'ব পাৰোঁ এতিয়া এইটো এটা শীৰ্ষবিন্দু এইটো এটা শীৰ্ষবিন্দু আৰু এডাল বাহু তেনেকৈ এই কাষবিলাকক আমি বাহু বুলি ক'ব পাৰোঁ আৰু এই চুকবিলাকক আমি কি বুলি ক'ব পাৰোঁ শীৰ্ষবিন্দু বুলি ক'ব পাৰোঁ তেতিয়াহ'লে তোমালোকে বাহু কি বুজি পাইছা এতিয়া চাওঁ শীৰ্ষবিন্দু মই এইমাত্ৰ তোমালোকক ক'লোৱেই যেনেকৈ বাহুবিলাক য'ত লগ হয় সেইটোক আমি শীৰ্ষবিন্দু বুলি ক'ম এতিয়া এইডাল বাহু আৰু এইডাল বাহু এই বাহু দুইডাল লগ লাগি এইখিনি এটা শীৰ্ষবিন্দু সৃষ্টি কৰিছে ঠিক তেনেকৈ এই বাহুডালে আৰু এই বাহুডালে লগ লাগি এইখিনি এটা শীৰ্ষবিন্দু সৃষ্টি কৰিছে এই চুকটোক আমি শীৰ্ষবিন্দু বুলি ক'ম ঠিক তেনেদৰে ইয়াতে আৰু এটা শীৰ্ষবিন্দু আছে এইখিনিক আমি শীৰ্ষবিন্দু বুলি ক'ম ইয়াতে এইডাল বাহু আৰু এইডাল বাহু লগ লাগি এইখিনিতে শীৰ্ষবিন্দু সৃষ্টি কৰিছে এতিয়া আমি চাম কোণ কি হয় এতিয়া কোণ কি হয় যেতিয়া দুডাল বাহু লগ লাগে তেতিয়া বাহু দুডালে লগ লাগি এটা কোণৰ সৃষ্টি কৰে এতিয়া এইডাল বাহু আৰু এইডাল বাহুটোৱে এইখিনিতে এটা কোণৰ সৃষ্টি কৰিছে এইফালৰ বাহুডালে লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে ঠিক তেনেদৰে এই দুডাল বাহু এইডাল বাহু আৰু এইডাল বাহু লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে তেতিয়াহ'লে তোমালোকে এতিয়া কোণ কি হয় বুজি পাইছা যেতিয়া এই বাহু দুডাল চাপি আহিব এই বাহুডালে যেতিয়া চাপি আহিব তেতিয়া এই কোণটো সৰু হৈ যাব আৰু যেতিয়া এই বাহুডাল দূৰলৈ যাবগৈ এই বাহুডালো এইফালে দূৰলৈ যাবগৈ তেতিয়া এই কোণটো ডাঙৰ হ'ব এতিয়া তোমালোকে গম পাইছা যে কোণ কি হয় এতিয়া তোমালোকে এই তিনিটা আকৃতিত কোনকেইটা চিনাক্ত কৰি উলিয়াব পাৰিবানে এতিয়া আমি যদি এই আকৃতিটো চাওঁ এই আকৃতিটোত এইডাল বাহু আৰু এইডাল বাহু এই বাহু দুডাল লগ লাগি এইখিনিতে এটা কোণৰ সৃষ্টি কৰিছে হয়নে আৰু ঠিক তেনেদৰে ইয়াতে এইখিনিত এটা কোণৰ সৃষ্টি হৈছে এইখিনিত এটা কোণৰ সৃষ্টি হৈছে ঠিক তেনেদৰে ইয়াতে কেইডাল বাহু আছে এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল বাহু থাকিলে আমি তাক পঞ্চভুজ বুলি কওঁ চাৰিডাল বাহু থাকিলে তাক আমি চতুৰ্ভুজ বুলি কওঁ আৰু তিনিডাল বাহু থাকিলে তাক আমি ত্ৰিভুজ বুলি কওঁ ইয়াতে তিনিডাল বাহু আছে এডাল দুডাল তিনিডাল এতিয়া ইয়াতে এই বাহুডালে আৰু এই বাহুডালে লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে আৰু এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে ঠিক তেনেদৰে এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি চাওঁ ত্ৰিভুজটোত কি হৈছে ত্ৰিভুজটোত এইডাল বাহু আৰু এইডাল বাহু লগ লাগি এইখিনিতে কোণৰ সৃষ্টি হৈছে
এতিয়া আমি যদি মন কৰোঁ এই কোণৰ পৰিমাণটো এই বাহু দুডাল লগ লাগি যোনখিনি কোণটো সেইখিনি যোনটো কোণ হৈছে এই বাহু দুডাল লগ লাগি হোৱা কোণটোতকৈ সৰু হয়নে এতিয়া তোমালোকে শীৰ্ষবিন্দু কি হয় বুজি পাইছা বাহু কি হয় বুজি পাইছা কোণ কি হয় বুজি পালা এতিয়া আমি যদি প্ৰথমতে আলোচনা কৰা ৰুমি আৰু ৰোহনৰ কথোপকথনলৈ মনত পেলাওঁ কোণ কি হয় তোমালোকে সেইটো ধৰিব পাৰিছা চাগে ইয়াতে এতিয়া এই সৰল গছজোপাৰ গা গছডালে ডালৰ লগত লগ লাগি এইখিনিতে এটা কোণৰ সৃষ্টি কৰিছে আমি এইডাল যদি এডাল বাহু বুলি ধৰোঁ এইডাল বাহু বুলি ধৰোঁ তেতিয়া এইটো এটা হৈ যাব কোণ ঠিক তেনেদৰে এই ডালডালে এই গা গছডালৰ সৈতে লগ লাগি এইখিনিতে এটা কোণৰ সৃষ্টি কৰিছে ঠিক তেনেদৰে এই গা গছডাল আৰু মাটিৰ লগতো এটা কোণৰ সৃষ্টি হৈছে হয়নে তোমালোকে এতিয়া বুজি পাইছা চাগে কোণ কি হয় ঠিক তেনেদৰে ৰুমিৰ যে হাতেৰে দেখাই আছে ৰুমিৰ হাতটো আৰু গাটোৰ মাজত এটা কোণৰ সৃষ্টি হৈছে এইখিনিতো তোমালোকে এটা কোণ পাবা তোমালোকে ঘৰৰ বিভিন্ন বস্তু তোমালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাবা বিভিন্ন ধৰণৰ আকৃতিয়ে বিভিন্ন ধৰণৰ কোণৰ সৃষ্টি কৰে তোমালোকে মন কৰিবাচোন আৰু কোণবিলাক কিছুমান কোণ তাৰে সৰু কিছুমান কোণ ডাঙৰ আজিলৈ তোমালোকক কোণ কি হয় তাৰ ধাৰণাটো দিলোঁ ইয়াৰ পিছত আমি কোণৰ প্ৰকাৰৰ বিষয়ে জানিম নেক্সট চেপ্টাৰত আজিলৈ ইমানতে সামৰিছোঁ তোমালোকে ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু লগৰসকলৰ লগতো শ্বেয়াৰ কৰিবা আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ